জীৱনৰ কোনো হাত নাই। কেতিয়াবা কেতিয়াবা এনেকুৱা চৰ মাৰে যে গোটেই জীৱন মনত থাকে। সময়ে কয়, মই আকৌ আহিম। মই নিজেই নাজানো তোমাক হহুৱাবলৈ আহিম নে তোমাক কন্দুৱাবলৈ আহিম। অন্তৰখন চাফাকৈ ৰাখক। হিচাপ উপাৰ্জনৰ নহয়, কৰ্মৰ হ'ব। কোনো ভুল ৰাস্তাত বেগাই যোৱাতকৈ ঠিক ৰাস্তাত লাহে লাহে যোৱাটোৱে মংগলজনক। কেৱল ধন নহয়, আশীৰ্বাদো উপাৰ্জন কৰিবলৈ শিকক। যেতিয়া ধন উপাৰ্জন কৰে তেতিয়া ঘৰলৈ বস্তু আহে। যেতিয়া আশীৰ্বাদ উপাৰ্জন কৰিবলৈ লয় তেতিয়া ধনৰ লগতে সুখ সমৃদ্ধি আৰু ভালপোৱা আহে। উপকাৰ কোনোবাই কৰিলে সৰুৱেই হওক সেইটো কেতিয়াও নাপাহৰিব। উপকাৰ আপুনি কৰিলে যিমানেই ডাঙৰ নহওক কিয় সেইটো কেতিয়াও নক'ব। আপুনি যেতিয়া বিপদত পৰে তেতিয়া এই 7টা গুণে আপোনাক বচাব পাৰে। আপোনাৰ জ্ঞান, আপোনাৰ বিনম্ৰতা, আপোনাৰ বুদ্ধি, আপোনাৰ সাহস, আপোনাৰ ভাল কৰ্ম, সঁচা কোৱাৰ অভ্যাস আৰু ভগৱানৰ ওপৰত অটুট বিশ্বাস। সফলতাক কেতিয়াও মূৰত উঠিবলৈ নিদিব আৰু অসফলতাক কেতিয়াও অন্তৰত বহিবলৈ নিদিব। প্ৰকৃত জ্ঞানী সেইজনেই যিজনে কয় মই একোৱেই নাজানো। সকলোৰে খেয়াল ৰাখিব আৰু আপোনাৰো খেয়াল ৰাখিব। সদায় হাঁহি থাকিব, কেতিয়াবা নিজৰ কাৰণে আৰু কেতিয়াবা আপোনজনৰ কাৰণে।